আসসালামু আলাইকুম বন্ধুসকল মই আজি আপোনালোকৰ আগত সমগ্ৰ ভাৰতবৰ্ষ জুৰি যি হিজাব সম্পৰ্কে এটা বিতৰ্ক চলি আছে আৰু কেৰালা ৰাজ্যত দেখা গৈছে যে হিজাব পৰিহিত ছাত্ৰীসকলক বিদ্যালয় মহাবিদ্যালয় সমূহত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু কিছুমান শিক্ষয়িত্ৰীসকলে এই হিজাব পৰিধান কৰি মহাবিদ্যালয় বা স্কুলসমূহত সোমাব নিদিয়াৰ ফলত হিয়তে চাকৰিৰ পৰা পদত্যাগ কৰিব লগা হৈছে। এটা খুব চৰ্চিত বিষয় হৈছে। এই সম্পৰ্কে পবিত্ৰ কোৰানত বা ইছলাম ধৰ্মত হিজাব সম্পৰ্কে বা পৰ্দা সম্পৰ্কে কি বিধান দিয়া আছে সেয়া মই আপোনালোকৰ আগত দাঙি ধৰাৰ কাৰণে মই চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো ভালকৈ চাব। বন্ধুসকল, ভাৰতবৰ্ষত বহুতো সমস্যা আছে। সেইবোৰ সমস্যা এতিয়া চৰ্চিত বা আলোচ্য বিষয় নহয়। যেনেকুৱা 2020 চনত ভাৰতবৰ্ষত 5,579 জন কৃষকে আত্মহত্যা কৰিলে। কিয় ইমান সংখ্যক কৃষকে এটা বছৰত আত্মহত্যা কৰিব লগা হ'ল সেইটো বিষয় কিন্তু আলোচনাৰ বিষয় নহ'ল। এইবোৰ বিষয়ে আচলতে আলোচনা হ'ব লাগিছিল। প্ৰতিদিন ভাৰতবৰ্ষত 20 কোটি 30 লাখ মানুহে ভোগাতুৰ বাবে যে দিন কটাই আছে সেইবোৰ বিষয়ে আলোচনা হ'ব লাগিছিল, কিন্তু সেইবোৰ বিষয়ে আলোচনা নহ'ল। প্ৰতিদিন ভাৰতবৰ্ষত 7,000 জন লোকে অনাহাৰে নেখাই দিন কটাব লগা হৈছে। এইবোৰ বিষয়ে আলোচনা কৰিব লাগিছিল, কিন্তু এইবোৰ বিষয় ভাৰতত আলোচনা নহয়। প্ৰতিদিন ভাৰতবৰ্ষত 10,000 জন লোকে যে বিনা চিকিৎসাত মৃত্যুবৰণ কৰিব লগা হৈছে এইবোৰ বিষয়ে আলোচনা কৰিব লগা হৈছিল, কিন্তু এইবোৰ আলোচনা নহয়। ভাৰতবৰ্ষত অতি কমে 65 কোটি নিবনুৱা লোক কাম বিচাৰি বা জব বিচাৰি ছটপটাই হাবাথুৰি খাব লগা হৈছে। এইবোৰ বিষয়ে আচলতে আলোচ্য বিষয় হ'ব লাগিছিল বা আলোচনা হ'ব লাগিছিল। সেইবোৰ কিন্তু আলোচনা নহ'ল। কিন্তু সমগ্ৰ ভাৰতবৰ্ষ জুৰি বৰ্তমান আলোচনা হৈ আছে যে হিজাব বা পৰ্দা প্ৰথা বেন কৰিব লাগে, কিয়নো এয়া এটা ষড়যন্ত্ৰৰ বলিহে। কিছুমান দল সংগঠনে ষড়যন্ত্ৰ কৰি এইবোৰ বেন কৰিবৰ কাৰণে বা নিষিদ্ধ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। মোৰ হাতত আছে এয়া ভাৰতীয় সংবিধান। আপোনালোকে ভাৰতীয় সংবিধানৰ আৰ্টিকেল 25ত ফ্ৰীডম অফ ৰিলিজন ধৰ্মৰ স্বাধীনতা দিয়া হৈছে। গতিকে ধৰ্মই এই মানুহবিলাকক যেনেকৈ পৰিচালিত হ'বলৈ বিধান দিছে বা নিৰ্দেশ দিছে সেইবোৰ নিয়ম নীতি তেওঁবোৰ মানি আছে। আৰু ভাৰতবৰ্ষ যিহেতু এখন ধৰ্মনিৰপেক্ষ দেশ, গতিকে ধৰ্মনিৰপেক্ষ দেশত যিকোনো মানুহেই যিকোনো ধৰণৰ ধৰ্ম সিহঁতে পালন কৰিব পাৰে, সেয়া ভাৰতীয় সংবিধানে স্পষ্টকৈ কৈ দিছে। যিয়ে নহওক, মই পবিত্ৰ কোৰানত হিজাব বা পৰ্দা সম্পৰ্কে কি কথা উল্লেখ কৰিছে মই আপোনালোকক দুইষাৰ কথা ক'বলৈ ওলাইছোঁ। আচলতে হিজাব মানে কি? হিজাব মানে হৈছে পৰ্দা। ইছলামিক পৰিভাষাত পৰ্দা হৈছে নিৰ্জলতা দমন আৰু পবিত্ৰতা সংৰক্ষণৰ এটি গুৰুত্বপূৰ্ণ মাধ্যম। ইছলাম প্ৰদত্ত পৰ্দাই নাৰী জাতিৰ সন্মান আৰু পবিত্ৰতা সুৰক্ষিত কৰে। আপোনালোকে জানে যে বৰ্তমান যিবিলাক নাৰী দৰ্শন, নাৰীৰ লগত জড়িত অপৰাধবোৰ হৈ আছে সেইবোৰ আচলতেই অতি ক'বলৈ গ'লে যে পৰ্দা বা আপোনাৰ চুটি কাপোৰ বা টাইট ফিটিং কাপোৰ পিন্ধাৰ বাবেই এই নাৰীসকলৰ প্ৰতি ইমান অপৰাধ, ধৰ্ষণ, অপহৰণ, হত্যা, নাৰী নিগ্ৰহ, জ্বালা যন্ত্ৰণা এইবোৰ চলি আছে। গতিকে ইছলামে কিন্তু ইছলামিক নাৰীসকলক পৰ্দা ভালকৈ পৰিহিত কৰি বাহিৰত ওলাবলৈ কৈছে। পৰ্দাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়ায় যদিও প্ৰকৃততে মানুহৰ শালীনতা বজাই ৰাখি মাৰ্জিত সাজ পোছাকৰ যোগেদি যিকোনো অশুভ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰখাকে পৰ্দা প্ৰথা বুলি ক'ব পাৰি। গতিকে পৰ্দা সম্পৰ্কে পবিত্ৰ কোৰানত দুটা সূৰা আছে। সেই মোৰ হাতত এয়া পবিত্ৰ কোৰান মই তুলি লৈছোঁ। ইয়াতে দুটা সূৰাত কেইটামান আয়াতত পৰ্দাৰ সম্পৰ্কে বিধান দিয়া হৈছে। প্ৰথম সূৰা বা চেপ্টাৰ নম্বৰ 24 নাম হৈছে নূৰ। সূৰা নূৰত আয়াত নম্বৰ 30 and 31ত পৰ্দা সম্পৰ্কে কি কৈছে মই সেয়া আপোনালোকক অসমীয়াত মই ক'বলৈ ওলাইছোঁ। এয়া মোৰ হাতত আৰু এখন কিতাপ, ইছলামী সংস্কৃতিৰ ৰেঙনি আসিৰুদ্দিন। এই কিতাপটো আপোনালোকে ভালকৈ পঢ়িব লাগে। খুব মানে কিতাপটো ভাল এটা বিষয় ইয়াতে উপস্থাপন কৰিছে। গতিকে সূৰা আন-নূৰৰ আয়াত নম্বৰ 30 আৰু 31 কি কৈছে চাওঁ।
হে নবী তুমি বিশ্বাসী লোকসকলক কোৱা তেওঁলোকে যেন তেওঁলোকৰ দৃষ্টি নত ৰাখে লজ্জাস্থান সুৰক্ষা কৰে ইয়াতে তেওঁলোকৰ বাবে খুব পবিত্ৰতা আছে নিশ্চয় তেওঁলোকে যি কৰে আল্লাহ হেয়া অৱগত আছে বিশ্বাসী নাৰীসকলক কোৱা তেওঁলোকে যেন তেওঁলোকৰ দৃষ্টি নত ৰাখে আৰু লজ্জাস্থান সুৰক্ষা কৰে তেওঁলোকে যেন যি সাধাৰণত প্ৰকাশমান হেয়া ব্যতীত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে তেওঁলোকে যেন তেওঁলোকৰ মূৰৰ ওৰণি বক্ষদেহৰ ওপৰত পেলাই ৰাখে এনেকি তেওঁলোকে যেন তেওঁলোকৰ স্বামী পিতা শহুৰ পুত্ৰ স্বামীৰ পুত্ৰ ভাতৃপুত্ৰ ভগ্নীপুত্ৰ নাৰী ৰাখি যৌন কামনামুক্ত পুৰুষ আৰু নাবালক যিসকলে নাৰীৰ গোপন অংগ সম্পৰ্কে অজ্ঞ তেওঁলোক ব্যতীত কাৰো ওচৰত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে তেওঁলোকে যেন তেওঁলোকৰ গোপন সাজ সজ্জা প্ৰকাশ কৰাৰ বাবে জোৰে খোজ নাকাৰে বিশ্বাসীসকল তোমালোকে সকলোৱে আল্লাহৰ ওচৰত তওবা কৰা যাতে তোমালোকে সফল হোৱা এয়া কোৰাণৰ চেপ্টাৰ নম্বৰ 24 আন-নুৰত স্পষ্টকৈ কৈছে গতিকে এয়া মই আপোনালোকক শুনাই দিলোঁ গতিকে সেই হিচাপ মতে মুছলিম মহিলাসকলে হিজাব বা পৰ্দা প্ৰথা সিহঁতে মানি আছে চলি আছে আল্লাহ তাআলাই প্ৰথমে পুৰুষ আৰু নাৰী উভয়কে দৃষ্টি নত ৰাখিবলৈ আৰু পৰস্পৰৰ পৰা দৃষ্টি আঁতৰাই ৰাখিবলৈ নিৰ্দেশ দিছে কিয়নো নাৰী পুৰুষৰ মাজত সংগঠিত হ'ব পৰা অসামাজিক কাৰ্যৰ সূচনাই হৈছে ইজনৰ প্ৰতি সিজনৰ চকু তুলি চোৱা আৰু ইয়াৰ পৰিণতি হৈছে ব্যভিচাৰ অৰ্থাৎ কাম প্ৰবৃত্তিৰ প্ৰথম আৰু প্ৰাৰম্ভিক পৰ্যায় হৈছে দৃষ্টিপাত কৰা ইয়াৰ সবিশেষ পৰিস্থিতি হৈছে ব্যভিচাৰ হে এই দুয়োটাকে স্পষ্টভাৱে নিষিদ্ধ কৰি দিয়া হৈছে হে পৰনাৰীৰ প্ৰতি বেয়া উদ্দেশ্যত দৃষ্টিপাত কৰা হাৰাম আৰু উদ্দেশ্যবিহীনভাৱে দেখা মকৰুহ কোনো নাৰী অথবা পুৰুষৰ গোপনীয় অংগৰ প্ৰতি লক্ষ্য কৰাও হাৰাম কিন্তু চিকিৎসাৰ বাবে প্ৰয়োজন হ'লে চিকিৎসকে নাইবা বিচাৰকৰ সন্মুখত সাক্ষী বা এটা পক্ষ হিচাপে উপস্থিত হ'লে নাইবা দুৰ্ঘটনাগ্ৰস্ত হ'লে নাৰী বা পুৰুষৰ লজ্জাস্থানো চাব পাৰে স্পৰ্শ কৰিব পাৰে এনেকৈ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ নাৰী এগৰাকীক কলাত দাঙি হ'লেও প্ৰাণ ৰক্ষা কৰাটো অপৰিহাৰ্য বিয়াৰ বাবে নাৰীৰ প্ৰতি দৃষ্টিপাত কৰাটো কেৱল মাত্ৰ আইন সংগতই নহয় বৰং শৰীয়তে নিৰ্দেশো দিছে এইবোৰৰ বাহিৰে কাৰো গোপন তথ্য জনাৰ বাবে তাৰ গৃহত জমি চোৱাও নিষিদ্ধ গতিকে দেখা গৈছে যে ইছলামে পুৰুষ বা নাৰী উভয়কে পৰ্দা প্ৰথা মানিবলৈ কৈছে বা হিজাব পৰিধান কৰিবলৈ কৈছে ইয়াত হিজাব যে একেবাৰে বৰখা বা তেনেকুৱা ধৰণৰ কোৱা নাই ইয়াত কিন্তু পৰ্দা মানি চলিবলৈ কৈছে নিজৰ বক্ষদেশ ওৰণিৰে ঢাকি ৰাখিবলৈ কৈছে প্ৰয়োজনত মুখমণ্ডল কাৰ ওচৰত দেখাব লাগে সেয়াও কৈছে বিচাৰক মণ্ডলী বা দুৰ্ঘটনা তেনেকুৱা ধৰণৰ হৈছে বা চিকিৎসকৰ ওচৰত বা বিচাৰকৰ আগত সাক্ষীৰ আগত প্ৰয়োজন হ'লে তেওঁলোকৰ মুখ দেখাবলৈ কৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত হ'লেও কলাত দাঙি হ'লে প্ৰাণ ৰক্ষা কৰাটো অপৰিহাৰ্য বুলি কৈছে শেষত ভাৰতবৰ্ষত যিবোৰ বিতৰ্ক চলি আছে সেয়া আমি ক'বলৈ নাযাওঁ নিশ্চয় আচলতে ইয়াৰ ৰাজনৈতিক ষড়যন্ত্ৰ গতিকে এই বিষয় যিহেতু মহামান্য ন্যায়ালয়ৰ দৃষ্টিগোচৰ হৈছে ন্যায়ালয়ৰ মজিয়ালৈকে পাইছে ন্যায়ালয়ে বিচাৰ বিবেচনা কৰি ইয়াৰ বাবে সুস্থ এটা ৰায়দান দিব আৰু সেয়া ৰায়দান আমি মানি চলিবলৈ বাধ্য কাৰণ দেশৰ আইন মানি চলাটোও খৰচ গতিকে আশা কৰোঁ মহামান্য উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয় ইয়াৰ বাবে এটা ভাল এটা ফলপ্ৰসূ ৰায়দান কৰিব শেষত মই আৰু এটা সূৰা নাম্বাৰ 21 অথবা চেপ্টাৰ নাম্বাৰ 21 আয়াত নাম্বাৰ 59 এই আয়াতত পবিত্ৰ কোৰাণত কি কৈছে সেয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ হে নবী তুমি তোমার স্ত্রীগণকে কন্যাগণকে ও বিশ্বাসীদের রমণীগণকে বলো তারা যেন তাদের চাদরের কিয়দাংশ নিজেদের মুখমণ্ডলের উপর টেনে দেয় এতে তাদের চেনা সহজতর হবে ফলে তাদের উত্তক্ত করা হবে না আল্লাহ ক্ষমাশীল পরম দয়ালু ইয়াৰ অসমীয়া ভাঙনিটো হৈছে
হে নবী তোমাৰ সহধৰ্মণীসকলক কন্যাসকলক বিশ্বাসীসকলৰ তিৰোতাসকলক কৈ দিয়া তেওঁলোকে যেন বাহিৰলৈ যাওঁতে চাদৰ গাত মেৰিয়াই লয় এয়া শ্ৰেষ্ঠ উপায় যাতে তেওঁলোকক চিনিব পৰা যায় আৰু তেওঁলোকক বিৰক্ত কৰা নহয় আল্লাহ ক্ষমাশীল পৰম দয়ালু এই আয়াতটিৰ দ্বাৰা ইয়াকে বুজায় যে নাৰী প্ৰয়োজনত বাহিৰলৈ গ'লে দীঘল চাদৰ বা তেনেকুৱা কিবা কাপোৰেৰে সৰ্বাংগ আবৃত কৰি বাহিৰ হ'ব প্ৰচলিত বোৰখা বা আহল বহল চুৰিদাৰ কামিজো এই চাদৰৰ বিকল্প হ'ব পাৰে গতিকে মই কৈছোঁ যে দেশৰ আইন মানি চলাটো ফৰজ গতিকে মহামান্য সৰ্বোচ্চ ন্যায়ালয়ে বা উচ্চ ন্যায়ালয়ে এই বোৰখা বা আপোনাৰ হিজাব সম্পৰ্কে পৰ্দা সম্পৰ্কে যি ৰায়দান দিয়ে সেয়া মানি চলিবলৈ বাধ্য আৰু পবিত্ৰ কোৰাণৰ কেনেকৈ মুছলিম মহিলাসকলক পৰ্দা কৰিবলৈ কৈছে সেয়াও মই কৈ দিলোঁ প্ৰয়োজনত নিজৰ মুখমণ্ডলৰ ওপৰৰ পৰা পৰ্দাৰে আবৃত কৰি ৰাখিবলৈ কৈছে সেয়াও মই শুনাই দিলোঁ গতিকে মই থুলমূল আইডিয়া মই আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম